হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ধৃতিয়ে প্ৰীতমৰ চিকিৎসাৰ বাবে অলপ টকা বিচাৰি দেউতাকৰ ঘৰলৈ গৈছিল আৰু এই কথাটো প্ৰীতমৰ মাক দেউতাকে গম পাই ধৃতিক বহুত বেছি বেয়া পাইছিল আৰু ধৃতিক দেউতাক আৰু ভায়েকে ঘৰত সোমাবলৈ নিদি ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল। এতিয়া বাৰু ধৃতিয়ে প্ৰীতমৰ মাক দেউতাকে দিয়া চৰ্ত ভঙাৰ বাবে ধৃতিক কিবা ডাঙৰ শাস্তি দিব নেকি বাৰু? জানিব পাৰিব অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে প্ৰিয়াৰ দেউতাকে সপোনৰ লগত প্ৰিয়াৰ বিয়াৰ কথা আলোচনা কৰিবলৈ সপোনহঁতৰ ঘৰলৈ আহে আৰু সপোনহঁত ইমান সৰু ঘৰ এখনত থকাৰ বাবে প্ৰিয়াৰ দেউতাকে সেই কথাটো পচন্দ কৰা নাছিল। এতিয়া বাৰু দেউতাকে নিজৰ ছোৱালীজনীক ইমান সৰু ঘৰ এখনত থাকিবলৈ নিদি সপোনক ঘৰ জোৱাই কৰি লৈ যাব নেকি বাৰু? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু আগলৈও এনেধৰণৰ আপডেটসমূহৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। থেংক ইউ।